নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ ভেজ পোলাও আৰু এই ৰেচিপিটো খুব ইজি ৰেচিপি আৰু আপোনালোকৰ লগত এই ৰেচিপিটো মই শ্বেয়াৰ কৰিছোঁ। তেতিয়াহ'লে দেৰি নকৰি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। আৰু মই ইয়াতে এটা গাজৰ আৰু এটা সৰু সাইজৰ ফুলকবি আৰু এটা মিডিয়াম সাইজৰ পিয়াজ কাটি লৈছোঁ আৰু এই গাজৰখিনি এনেকৈ কাটি লৈছোঁ, ফুলকবিখিনি অকণমান ডাঙৰকৈ কাটি লৈছোঁ আৰু পিয়াজখিনি এনেকৈ স্লাইচ কৰি লৈছোঁ অকণমান মিহিকৈ আৰু কেইটামান মটৰ এয়া গুচাই ল'লোঁ, গুচাই পানী ধুই ৰাখিছোঁ। আৰু ইয়াতে লৈছোঁ মই বাসমতি চাউলৰ জেগাত আপোনালোকে জহা চাউলো কিন্তু ল'ব পাৰে, জহা চাউলেদিও কিন্তু খুব ধুনীয়া পোলাও হয়। আৰু ইয়াতে এয়া প্ৰেছাৰ কুকাৰ গৰম হোৱাৰ লগে লগে মই দিছোঁ ৰিফাইন তেল আৰু এই ৰিফাইন তেলৰ লগতে মই এয়া দিছোঁ এচামুচ ঘি। একচুৱেলি আপোনালোকে অকল ঘিটো বনাব পাৰে পোলাও, কিন্তু ঘি বেছি দিলে আপোনাৰ গোন্ধ বেছি ঘি গোন্ধায় আৰু ঘি ইমান খোৱা ভালো নহয়। সেইটো কাৰণে মই ৰিফাইন তেল আৰু ঘি দুটা মিক্স কৰিয়ে দিওঁ আৰু এনে কৰিলে আপোনাৰ ঘিৰ এটা ধুনীয়া গোন্ধও আহে আৰু খাবলৈও টেষ্টি হয় আৰু একো অপকাৰো নহয়। আৰু ইয়াতে মই দিছোঁ দুটা তেজপাত আৰু এয়া ইলাইচি আৰু ডালচেনি আৰু অকণমান দিছোঁ জিৰা আৰু এই গোটেইখিনি অকণমান ৰঙচুৱা হোৱালৈকে এয়া ভাজি লৈছোঁ মই। আৰু এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছতে মই এয়া দিছোঁ ইয়াতে কাটি থোৱা পিঁয়াজখিনি আৰু পিঁয়াজখিনিও খুব অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। আৰু ইয়াতে দিছোঁ মই এয়া হালধি কিন্তু খুব এটা বেছি নালাগে, অকল পোলাওৰ কালাৰ কাৰণেহে এই হালধিটো দিয়া হয়। আৰু এই পিঁয়াজখিনি অকণমান ভজা কৰি লৈছোঁ আৰু পিঁয়াজখিনি এয়া ভজা হোৱাৰ পিছতে ইয়াতে মই কাটি থোৱা গাজৰ, ফুলকবি আৰু মটৰকেইটা দি দিম। আৰু এই গোটেইখিনি খুব ভালকৈ ফ্ৰাই হোৱালৈকে অকণমান ভাজি ল'ম। আৰু এয়া হোৱাৰ পিছতে মই ইয়াতে চাউলখিনি দি দিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব। তেতিয়া মই কিবা ৰেচিপি দিলে, নতুন ৰেচিপি দিলে আপোনালোকে লগালগ সেই ৰেচিপিবিলাক পাব। আৰু মোৰ ৰেচিপিবিলাক আপোনালোকৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। আৰু এয়া চাউলখিনি এই চব্জিখিনিৰ লগতে প্ৰায় 3 মিনিটমান এনেকৈ ভাজি ল'ব। এনেকৈ ভাজি থাকোঁতে চাব চাউলখিনিৰ কালাৰ চেঞ্জ হৈ আহিব, অকণমান গল্ডেন কালাৰ নিচিনা হৈ গ'লেই কিন্তু চাউলখিনি হৈ গ'ল ভজা। আৰু ইয়াতে দিছোঁ মই এচামুচ চেনি আৰু সোৱাদ অনুসৰি নিমখ। চাউলখিনি কিন্তু খুব এটা বেছিকৈ ভাজি নাথাকিব, বেছিকৈ ভাজি থাকিলে কিন্তু চাউলখিনি জ্বলি যাব পাৰে। একদম গেছৰ ফ্লেমটো কম কৰি 3 মিনিটমান ভাজিলেই হ'ব চব্জিখিনিৰ লগত। আৰু এইখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। আৰু মই ইয়াতে দিছোঁ এয়া পানী। ইয়াতে মই এয়া 2 কাপ পানী দিম। আৰু পানীৰ পৰিমাণটো একচুৱেলি খুব এটা বেছি বা একদম কম নিদিব। এইখিনি অলৰেডি গোটেইখিনি ভাজিছোঁৱেই আৰু পানীৰ পৰিমাণটো চাওক, এয়া যাতে গোটেইখিনি ভালকৈ পানীত ডুব খায় তেনেকৈ পানী দিব। খুব এটা ওপৰলৈকেও পানী কিন্তু নিদিব বা কম দিলেও জ্বলি যাব কিন্তু পোলাওখিনি। আৰু বেছিকৈ দিলে বেছি সিজি গ'লে পোলাওটো খায়ো ভাল নালাগে। সেইটো কাৰণে অকল দুবাকেই পানীখিনি দি দিব। ইয়াতে মই দিছোঁ এয়া কাজু কিচমিচ আৰু এয়া ঢাকন বন্ধ কৰিছোঁ। আৰু ইয়াতে মোৰ দিছে 2টা হুইচেল। আৰু তাৰপিছতে এয়া চাওকচোন পোলাওখিনি হৈ গ'ল। আৰু মোৰ এটা পাত্ৰত এয়া পোলাওখিনি নমাই লৈছোঁ। আশা কৰোঁ মোৰ এই ৰেচিপিটোৱে আপোনালোকৰ কিটচেনত সহায় কৰিব। মোৰ চেনেলটোলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।